সব বস্তুৰে অভাৱ হৈ যায় আৰু গাঁৱৰ মানুহে কাৰ্বি আংলং ক'ত আছে অসমৰ মানুহে এতিয়াও অসমীয়া বুলি সদায় কৈ থাকিলে নহ'ব কেৱল ব্ৰহ্মপুত্ৰ উপত্যকা। নমস্কাৰ বন্ধুসকল, এইজন হেঁপাহ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। নজনা জনাৰ এনেকৈ দুচোৱাৰ হেঁপাহে আজি ওলাইছে এখন নতুন ঠাইলৈ বুলি। মোৰ লগত আছে এজন মোৰ বন্ধু, দেখুৱাই আছোঁ বাৰু। সদ্যহতে আমি গৈ আছোঁ পেট্ৰল ভৰাবলৈ। পেট্ৰল ভৰাই লওঁ এটা দীঘলীয়া যাত্ৰা কৰি বহুত দিনৰ পিছত। গতিকে চাই থাকক এইজন হেঁপাহ। তো এই আমাৰ বৈঠালাংচু পেট্ৰল পাম্প আৰু আমি এতিয়া পেট্ৰল ভৰাব গৈ আছোঁ। আহি যোৱা জলদি আহি যোৱা। এই দেখিছে পেট্ৰলৰ দাম অত্যাচাৰ বেছি। 300 টকাত টেংকি ফুল কৰি দিয়া বাবা। 300 টকাত টেংকি ফুল। আৰু মোৰ লগত আছে মোৰ বন্ধু এয়া ৰাজীৱ দেহন কাৰ্বি। ঠাণ্ডা লাগিছেনে বাৰু? ভাবি অহা নাছিলোঁ কিন্তু ইমান ঠাণ্ডা লাগিব বুলি ন। সাংঘাতিক ঠাণ্ডা এই ৰাস্তাত। আমি বৰ্তমান টিকা পাহাৰ দি উঠি আছোঁ নহয়, হামেনলৈ বুলি গৈ আছোঁ বাৰু। কৈ দিলোঁ আপোনালোকক সেই সাংঘাতিক ঠাণ্ডা লাগিছে। গতিকে এই ছিজনত যদি আপোনালোকে আহে খুব ঠাণ্ডা কাপোৰ পিন্ধি আহিব। মই কিন্তু খুব অলপ পাতল কাপোৰ পিন্ধি আহিলোঁ, গতিকে ঠাণ্ডাটো অলপ বেছি লাগিছে। এতিয়া বোলো যিমান পাৰোঁ খৰখেদাকৈ গৈ থাকোঁ বাৰু। চ' বন্ধুসকল, ফাইনেলি আমি আহি হামেন পালোহি আৰু হামেনৰ পুৰণা বজাৰ পাৰ হৈ আহি এখন নতুন বজাৰ পালোহি। পেটত আলু কচু একো নাইকিয়া হৈ আছে, একদম খুব ভোক লাগিছে, পচন্দ ঠাণ্ডা লাগিছে, নাক কাণ বিষ হৈ গৈছে। গতিকে ইয়াতে মোৰ বেক চাইডে আপোনালোকে হয়তো মই দেখুৱাই আছোঁ পালাত হোটেল বুলি এখন পাইছোঁ, হামেন নিউ মাৰ্কেট। আপোনালোকে দেখিছে শ্বিলং ৰোড। এইখন হোটেলতে ৰাতিপুৱা পেট পূজা ভাগ কৰিবলৈ কাৰণে ব্যৱস্থা কৰিছে কাৰ্বি আংলং। দাদা গৰম কি হ'ব? পৰঠা। মোৰ লগৰজনে ইতিমধ্যে খোৱা আৰম্ভ কৰিলে, গতিকে আপোনালোকে কণ্টেক্ট ৰওক। মই পিছৰ অংশ মই দেখুৱাই আছোঁ, প্ৰথমতে খাই লওঁ নে কি কয়? ইতিমধ্যে আহি পালোহি আৰু এজন আপোনালোকৰ পৰিচিত ব্যক্তিৰ সৈতে কথা পাতিবলৈ। বন্ধুসকল, মই ছাৰক এখন গামোচাৰে জনাইছোঁ। প্ৰথমতে বহুত বহুত ধন্যবাদ দিছোঁ আপুনি আপোনাৰ সময়কণ দিয়াৰ বাবে। ছাৰ একদম ঘৰুৱাভাৱে কথা কেইটামান পাতিব মন আপোনাৰ। ছাৰ, আমাৰ ঘৰত যেনেকৈ চাউল দালি অভাৱ হয়, কেতিয়াবা নাইকিয়া হৈ যায়। মোৰ ঘৰত মানুহজনীয়ে কয় আজি ৰাতিপুৱা চাহ খাবলৈকে চিনি নাই। আপোনাৰো তেনেকুৱা হয় নেকি কেতিয়াবা? তেনেকুৱাতো মানে হয়, আৰু আমাৰ তাতকৈ বৰ বেছিও হয় কেতিয়াবা। এনে আমি যদি কোৱাৰ্টাৰত থাকোঁ বা য'ত আমাৰ ৰেচিডেঞ্চ হয় তাত যদি থাকোঁ, তেনেহ'লে তেনেকুৱা ধৰণৰ অভাৱবিলাক বৰ বেছি নাহে। কিন্তু আমি যেতিয়া বাহিৰত কেম্প কৰিবলৈ যাওঁ বা ক'ৰবাত কেম্প কৰিব লগা হয়, যেনে মই বহুত দিন ইফালে সিফালে কেম্প কৰিব লাগে, জংঘলতো কেম্প কৰি বহুত দিন থাকিব লাগে, বৰ্ডাৰত কেম্প কৰিব লাগে, তেতিয়া কিন্তু চব বস্তুৰে অভাৱ হৈ যায় আৰু। আপোনালোকেতো নিশ্চয় ছাৰৰ লেখাবোৰ পঢ়িছে পেপাৰে পত্ৰই, বা ছাৰে যিহেতুকে ফেচবুক পেজ এটাও চলাই আছে। তাৰ বাহিৰেও আপুনি মই দেখিছোঁ কম্পাউণ্ডৰ বহুত ধুনীয়া শাক চব্জি কৰা যেন দেখিছোঁ মানে। হয়, মই আজি নহয়, মইতো মানে গাঁৱৰ মানুহ আছিলোঁ। আগতে মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়াও খেতি কৰিছিলোঁ, চব ধৰণৰ খেতি কৰিছিলোঁ পঢ়া সময়তো, আৰু কটনত পঢ়ি থকা সময়তো ঘৰলৈ গৈ কিনে মই খেতি কৰিছিলোঁ। গতিকে খেতিটো এৰিব নোৱাৰি। মানে খেতি নিজে কৰা পাচলিয়ে হওক বা ফুলজোপাই হওক, হয়, ইয়াৰ সাংঘাতিক এটা আৰু সেইটো অৰ্গেনিক হয়। আৰু মেইনলি আমি আজিকালি মানুহ স্বাস্থ্য সচেতন হ'ব লাগে। অৰ্গেনিক যি বস্তু সেইটো খাবৰ কাৰণে যত্ন কৰিব লাগে। আৰু তাতকৈ 2 নম্বৰ কথা, মানে ইম্পৰ্টেণ্ট এটা কথা হৈছে কি, ক্ৰিয়েটিভ ৱৰ্ক। খেতি বাতিত যিটো মই ফুল লগাম বা কিবা এটা চব্জি লগাম, সেই চব্জিবোৰ যেতিয়া ওলাই আহিব, ধুনীয়াকৈ যেতিয়া গজি আহিব, তেতিয়া মানে মনটো বহুত ভাল লাগে। এইটো ক্ৰিয়েটিভ হয়। আৰু ষ্ট্ৰেছ যিবিলাক ফিল হয়, সেইবিলাক ষ্ট্ৰেছবিলাক নাইকিয়া হয়। চ' ইট ইজ ক্ৰিয়েটিভ ৱৰ্ক। সেইকাৰণে আপোনালোক সকলোকে আহ্বান জনাইছোঁ আমাৰ কাৰ্বি আংলঙৰ বিষয়ে। কাৰ্বি আংলঙৰ ওপৰত আমাৰ হেমন্তই বহুত কিবা কিবি বনাই থাকে, সেইবোৰ চাব। আৰু সেইবোৰ চালে আমাৰ পাহাৰৰ বিষয়ে আপোনালোকে বুজি পাব, জানিব। কাৰণ এই কাৰ্বি আংলঙৰ বিষয়ে বা আমাৰ হামৰেন যিটো ৱেষ্ট কাৰ্বি আংলং,
সেইটোৰ বিষয়ে বহুত কম মানুহে জানে আচলতে কাৰ্বি আংলং ক'ত আছে অসমৰ মানুহে এতিয়াও নাজানে গম নাপায় এইটোতো সঁচা কথাই আপোনালোকে যদি চাই থাকে তেনেহ'লে আপোনালোকে বুজি পাব যে অসমৰে এটা জাতি হয় যদি আমি তেওঁলোকৰ বিষয়ে নাজানো সেয়া আমাৰ কাৰণে লজ্জাৰ বিষয় হয় আমি অসমীয়া বুলি সদায় কৈ থাকিলে নহ'ব কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাটো অসম নহয় গতিকে আমি সকলো যিবোৰ জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীবিলাকৰ বিষয়ে জানিব লাগে শিকিবলৈ চেষ্টা কৰিব লাগে আমি এই মোগলৰ বুৰঞ্জী পঢ়ি ফুৰাতকৈ বা আমেৰিকান হিষ্ট্ৰী পঢ়াতকৈ বা ফ্ৰান্সৰ হিষ্ট্ৰী যিবোৰ বিষয় আমাৰ লগত কোনো ৰিলেটেড নহয় সেইবোৰ ইমান বেছি পঢ়াতকৈ তো আমাৰ নিজৰ পঢ়িব লাগে এতিয়া মোগলৰ বিষয়ে মই ক'বলৈ গ'লেতো মোগলৰ লগত আমাৰ কোনো কানেকশ্যনে নাই তেওঁলোকৰ চিভিলাইজেশ্যনৰ লগত আমাৰ কানেকশ্যন নাই তেওঁলোকৰ প্ৰশাসনৰ লগত আমাৰ কোনো কানেকশ্যন নাই গতিকে আমি সেইটো পঢ়োঁ কিন্তু ঘৰৰ ওচৰতে থকা যি জাতি ঘৰৰ ওচৰ আমাৰ চুবুৰীয়া বা আমাৰ ককাই ভাই যিসকল আছে তেওঁলোকৰ বিষয়ে আমি একো নাজানো এইটো অতি দুৰ্ভাগ্যৰ কথা ছাৰক পুনৰবাৰ বহুত বহুত ধন্যবাদ বহুত বহুত শুভকামনা ছাৰেও আপোনাৰ লক্ষ্যত উপনীত হওক সুন্দৰকৈ আপোনাৰ লিখা মেলাবোৰ আগতকৈ বেছিকৈ চলাই নিয়ক আৰু আপোনাক অনুকৰণ কৰি আপুনি পেলাই থৈ যোৱা খোজেও আমি আগবাঢ়িবলৈ যত্ন কৰিম বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিওঁ বাই বাই জয় আই অসম